মানুহ নামৰ জীৱটো এটা আপুনি আৰু মই কল্পনা কৰাৰ পৰা বাহিৰত। মনীষাই মানুহক চিনিব নোৱাৰাৰ ফলত কি অৱস্থাৰ সন্মুখীন হ'ব লগা হ'ল, ই তাৰে এক উদাহৰণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সদৌ কুশলে আছে। আপোনালোকৰ মাজলৈ মোৰ নিজা স্বলিখিত এটি কাহিনী আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু কিবা ভুল হ'লে নিজে শুধৰাই ল'ব। আহকচোন কাহিনীটোৰ মাজলৈ যাওঁ। মনীষা এজনী সহজ সৰল ছোৱালী আছিল, কিন্তু তাই পঢ়াত বহুত ভাল আছিল। 90% নম্বৰ পাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ বালিকা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ কথা মনীষাৰ ঘৰত আলোচনা হ'ল। মাক দেউতাকৰ কথামতে মনীষা আহি গুৱাহাটী পালেহি আৰু হোষ্টেলত থাকি তাই পঢ়া ভালকৈ কৰি আছিল। কেইমাহমানৰ পাছত মনীষাৰ জীৱনলৈ আহিল অৰ্পণ নামৰ এজন যুৱক। অৰ্পণ আছিল দেখিবলৈ হেণ্ডচাম, আটিয়াল দেহৰ গঠন, ওখ বাখ এজন সফল ডেকা। এদিন হঠাৎ অৰ্পণৰ চকুত পৰিল মনীষা, আৰু মনীষাৰ লগত বন্ধুত্ব গঢ়াৰ আশাৰে মনীষাৰ ওচৰ পালেগৈ। মনীষাও কম সুন্দৰী নাছিল। তাইক স্বৰ্জনকৰ্তাই যেন বহুত আজৰি সময়তহে স্বৰ্জন কৰিছে। গোলাপী ওঠ, চকুৰ মণি দুটা হৰিণীৰ দৰে, কঁকাললৈকে পৰা দীঘল চুলিতাৰি আৰু গোলাপী ৰঙৰ চুইজাৰযোৰে তাই যেন দেখিবলৈ হৈ পৰিছে এগৰাকী সৰগৰ অপেশ্বৰী। সৰগৰ অপেশ্বৰী ৰম্ভা মেনকাকো যেন তাই পিছ পেলাই যাব সৌন্দৰ্যত। অৰ্পণ আৰু মনীষাৰ চকুত চকু পৰি যেন মৰম লাগি গ'ল। এনেকুৱা এটা দৃশ্য আছিল। দুয়ো ইজনে সিজনক কিছু সময় একেথৰে চাই ৰ'ল। দুয়োৱে ইজনে সিজনক প্ৰেমৰ আদৰণি জনোৱাৰ দৰে। অৰ্পণে মাত দিলে, হাই, মই অৰ্পণ ডেকা। আৰু তুমি? মনীষা কিছু সময় একো নোকোৱাকৈ ৰ'ল। তাৰ পাছত মনীষাই মনতে ভাবিলে, চিনি জানি নোপোৱা মানুহ এজনক তাই চিনাকি কিয় দিব? আৰু তাই তাৰ পৰা হোষ্টেললৈ বুলি খোজ ল'লে। অৰ্পণো সহজে ইমান ধুনীয়া ছোৱালী এজনী এৰি দিয়া ভকত নহয়। অৰ্পণ মনীষা যোৱাৰ ফালে কিছু সময় চাই ৰ'ল আৰু মনতে, তাই থকা ঘৰটোকে চিনাকি হৈ আহোঁ। মনীষাই পাছলৈ ঘূৰি চাই দেখে যে ল'ৰাজন তাইৰ পাছে পাছে আহি আছে। তাই আৰু খোজৰ গতি বঢ়াই দিলে। মনীষা আহি তাই থকা হোষ্টেল পালেহি। তাই ৰুমত সোমায়ে ৰুমৰ খিৰিকীৰ ফাকেৰে বাটলৈ চাই ৰ'ল। কিজানি সেই ৰাস্তাত লগ পোৱা ল'ৰাটো ইয়ালৈ আহে। তাই মনতে ভাবিলে, মই বাৰু কিয় আশা কৰি আছোঁ সি অহালৈ? মোৰ বাৰু প্ৰেম হৈছে নেকি তাৰ লগত? আৰু মই তাৰ চকুলৈ একেথৰে কিয় চাই ৰৈছিলোঁ? ঘৰৰ ওচৰৰ ৰূপালী বা গীতা বাহঁতে মই পতা শুনিছোঁ, চকুত চকু পৰিলে হেনো প্ৰেম হয়। ধেৎ পাগলী, কি কথাবোৰ ভাবি আছোঁ। অৰ্পণেও মনীষাই নজনাকৈ তাই থকা ঘৰটো চাই গ'ল। সেইদিনা মনীষাৰ ৰাতি টোপনি নাহিল। ৰাস্তাত লগ পোৱা অৰ্থাৎ অৰ্পণৰ কথাই বাৰে বাৰে তাই মনলৈ আহিল। পিছদিনা তাই কলেজলৈ যাওঁতে মনে মনে ভাবিলে, আজি আকৌ যদি ৰাস্তাত কালি লগ পোৱা ল'ৰাজন পাই যাওঁ, তেতিয়া কি হ'ব আজি? কি বা ক'ব সি আকৌ? তাই ভবাটোৱে হ'ল। অৰ্পণে তাই অহালৈ বাট চাই আছে। মনীষাই চুচুক চামাক কৰি অৰ্পণৰ ওচৰৰ পৰা পাৰ হৈ যাব লওঁতে অৰ্পণে মাত লগালে, প্লিজ ৰৈ যোৱা না, তোমাৰ নামটো এবাৰ ক'বা নেকি? মনীষাই নিজে নজনাকৈ তাইৰ নামটো মুখৰ ভিতৰৰ পৰা ওলাই আহিল, মনীষা, মিছ মনীষা বৰুৱা। লাহে লাহে সিহঁতৰ বন্ধুত্ব বাঢ়িবলৈ ধৰিলে আৰু সেই বন্ধুত্ব এদিন প্ৰেমলৈ ৰূপান্তৰিত হ'ল। সিহঁতৰ প্ৰেমৰ সম্পৰ্ক ভালদৰেই পাৰ হৈছিল।
ইজনে সিজনক দিনত এবাৰ হ'লেও দেখা কৰিছিল। এদিন সেই প্ৰেমে পাখি মেলিলে। সিহঁতৰ প্ৰেম গৈ গৈ শাৰীৰিক সম্পৰ্কলৈ ৰূপান্তৰিত হ'ল। কিছুমাহ পাৰ হোৱাত মণিষাই শৰীৰৰ পৰিৱৰ্তন দেখিবলৈ পালে। মণিষাই কথাটো জনালৈ বহুত পলম হৈ গ'ল। মানে তাই গৰ্ভৱতী। তাই গৰ্ভত এতিয়া লহপহকৈ বাঢ়িব ধৰিছে এটি শিশু। তেতিয়া তাই সময় আছিল 6 মাহ। তাই ভাগি পৰিল, আউলি বাউলি হৈ কান্দিবলৈ ধৰিলে। অৰ্পণে কথাষাৰ জনাৰ পাছত মণিষাৰ পৰা গা এৰা দিবলৈ ধৰিলে। সি আৰু মণিষাক লগ নধৰা হ'ল। তাৰ ফলত মণিষা এতিয়া সম্পূৰ্ণ অকলশৰীয়া। তাই মাক দেউতাকক কি বুলি জনায় যে তাই পঢ়িবলৈ আহি এতিয়া সন্তানৰ মাক হ'বলৈ ওলাইছে। লাহে লাহে সেইদিন চমু চাপি আহিল আৰু তাই এটি পুত্ৰ সন্তানৰ জন্ম দিলে। কি কৰিব এতিয়া তাই কণমানি কেঁচুৱাটোলৈ চাই চাই কান্দিবলৈ ধৰিলে। ইফালে সমাজ, ঘৰত মাক দেউতাক তাই কি বুলি বা আখ্যা দিয়ে যে তাই এজনী নষ্ট চৰিত্ৰৰ ছোৱালী। বিন বিবাহিতা এজনী ছোৱালী, এটি পুত্ৰ সন্তানৰ মাক। কেনে লাগে বাৰু শুনিবলৈ? সমাজে তাইক সুধিব সন্তানৰ দেউতাক কোন, কি ক'ব তাই? এইবোৰ কথা ভাবি ভাবি তাই ভাৱনাত বিভোৰ হৈ কান্দি কান্দি ভাগৰুৱা হৈ কেতিয়ানো টোপনি আহিল তাই গমকে নাপালে। টোপনিৰ পৰা সাৰ পাই দেখিলে যে কেঁচুৱাটোৰ ভোক লাগিছে। সেই ভোকত আতুৰ হৈ কান্দিবলৈ ধৰিছে। হোষ্টেলত কেঁচুৱাৰ কান্দোন শুনি ৱাৰ্ডেন মেডাম তাইৰ ৰুমলৈ আহিলে। মণিষাৰ কোলাত কণমানি কেঁচুৱাটো দেখি ৱাৰ্ডেন মেডামে হতভম্ব হৈ মণিষাক কথাবোৰ সুধি ব্যতিব্যস্ত কৰিবলৈ ধৰিলে। মণিষাই সকলো কথা বিৱৰি ক'লে ৱাৰ্ডেন মেডামক। ৱাৰ্ডেন মেডামে তাই কথাবোৰ শুনি শেষত এটি উপায় দিলে যে তেওঁ এনে এজন ব্যক্তিক জানে যিজনে এটি পুত্ৰ সন্তান বিচাৰি হাবাদাৰী খাইছে। মণিষাক বহুত সময় ধৰি বুজোৱাৰ পাছত সন্তানটি সেই ব্যক্তিজনক দিবলৈ মান্তি হ'ল। এগৰাকী মাতৃয়ে নিজৰ সন্তানক কেতিয়াও বেলেগ এখন ঘৰত বা বেলেগ এগৰাকী মাতৃৰ হাতত তুলি দিব নিবিচাৰে। বহু কষ্টৰে নিজৰ মনক বুজাই বঢ়াই সমাজৰ কথা চিন্তা কৰি নিজৰ মাক দেউতাকৰ কথা ভাবি মিষ্টাৰ প্ৰমোদ চলিহাৰ পত্নী তথা পূৰবী চলিহাক নিজৰ বুকুলা উদং কৰি সন্তানটি গতাই দিলে। শেষবাৰৰ বাবে হেঁপাহ পলুৱাই নিজৰ সন্তানৰ মুখখন চাই মণিষাই কান্দি কান্দি মাটিত ঢলি পৰিল আৰু তেওঁলোকো নিজ ঘৰলৈ বুলি ৰাওনা হ'ল। 10-12 দিনমান যোৱাৰ পাছত মণিষা ঘৰলৈ বুলি ওলাল। বন্ধু বান্ধৱীসকল, কাহিনীটো কাৰো জীৱনৰ লগত সংগতি ৰাখি লিখা হোৱা নাই। কোনেও যাতে গাত পাতি নলয়। এটা মাথো মনৰ কল্পনাৰে লিখিত এটি কাহিনী। ইয়াত যদি কাৰোবাৰ মনত আঘাত দিছে মোক ক্ষমা কৰিব আৰু কিবা ভুল হ'লে নিজে শুধৰাই ল'ব। আৰু যদি শুনি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম এটি নতুন কাহিনীৰ লগত। তেতিয়ালৈকে কুশলে থাকক, ভালে থাকক, সুখত থাকক। ধন্যবাদ।